20 ফেব্ৰুৱাৰী 2023 পৰা 20 মাৰ্চ 2023 লৈকে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা 2023 অনুষ্ঠিত হ'ব। তাৰ কাৰণে যাৱতীয় যিখিনি প্ৰস্তুতি সেই গোটেইখিনি প্ৰস্তুতি আমাৰ ইতিমধ্যে সমাপ্ত হৈছে। আমি আমাৰ 856টা পৰীক্ষা কেন্দ্ৰত এইবাৰ 3,42,869 জন পৰীক্ষাৰ্থী এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব। গতিকে এবাৰ নতুন কিবা নিয়ম থাকিব নেকি? হয়, যিহেতুকে এই বছৰ যিসকল ছাত্ৰ ছাত্ৰী এই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই পৰীক্ষাটোৱে মূল পৰীক্ষা হ'ব। কাৰণ তেখেতসকলে মেট্ৰিক পৰীক্ষা তেওঁলোকে দিবলৈ সুযোগ পোৱা নাছিলে কোভিডৰ কাৰণে। হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পৰীক্ষাও আমি সকলোকে উত্তীৰ্ণ কৰাই দিবলগীয়া হৈছিলে। গতিকে এইসকল ছাত্ৰ ছাত্ৰীৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাটোৱে মূল পৰীক্ষা হ'ব। গতিকে ফাৰ্ষ্ট টাইম দিয়ে। গতিকে তেখেতসকলে যাতে অতি সুচিন্তিতভাৱে আৰু সঠিক ৰূপত এই পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে, তাৰ কাৰণে আমাৰ ফালৰ পৰা যিখিনি যাৱতীয় ব্যৱস্থা কৰিব লাগে সেই ব্যৱস্থাখিনি ইতিমধ্যে আমি সম্পূৰ্ণ কৰি তুলিছোঁ। কেন্দ্ৰত আগতে যিসকল নিয়ম আছিলে সেই গোটেইখিনি নিয়মেই আমাৰ হ'ব। পৰীক্ষাৰ যিখন প্ৰশ্ন কাকত সেই প্ৰশ্ন কাকতখন তেওঁলোকে পঢ়িবৰ কাৰণে আমি যোৱা বছৰ যি ধৰণে 10 মিনিট অতিৰিক্ত সময় দিছিলোঁ সেই অতিৰিক্ত সময়খিনি আমি এইবাৰো দিয়াৰ সিদ্ধান্ত লৈছোঁ, যাতে 3 ঘণ্টা সময় তেওঁলোকে এই প্ৰশ্নখনত উত্তৰ বহীখনত কেৱল লিখিব পাৰে। এই গোটেইখিনি যাৱতীয় ব্যৱস্থা আমি ইতিমধ্যে কৰি তুলিছোঁ। 10 মিনিট সময় দিব, সেইটো আগতীয়াকৈ দিব নে লাষ্টত দিব? নাই, আগতীয়াকৈ। মানে আমি এইটো নিয়ম এইবাৰ নহয়, আমি যোৱা বছৰৰ পৰা এই নিয়মটো কৰিছোঁ যে আমাৰ প্ৰতিখন পৰীক্ষাত তেওঁলোকে 10 মিনিট সময় কেৱল প্ৰশ্নখন পঢ়িবৰ কাৰণে, যাতে 3 ঘণ্টা অকল লিখিব পাৰে। এই কাৰণে আমি এইটো নতুন নিয়ম নহয়, যোৱা বছৰৰ পৰাই আমি এই নিয়ম কৰিছোঁ আৰু এই নিয়মতে এইবাৰো পৰীক্ষাটো পৰিচালনা হ'ব।